एकं हरतु मे पापं पूजादीपो नमस्ते शुभं भवतु कल्याणम् এখন ৰভাতলি এযোৰা নহয় দুযোৰা নহয় সৰ্বমুঠ 276 যোৰা দৰা কইনাৰ সামূহিক বিবাহ অনুষ্ঠিত হ'ল এই ৰভাতলিত। জিলাখনৰ বগী নদীৰ গজাই মনাই ক্ষেত্ৰত মঙলবাৰৰ দিনটোত অনুষ্ঠিত হ'ল সমূহীয়া বিবাহ অনুষ্ঠান। লখিমপুৰ জিলা বিবাহ সংস্কাৰ সমিতিৰ উদ্যোগত আৰু হেন্স ফাউণ্ডেশ্যনৰ সহযোগত অনুষ্ঠিত হ'ল 276 যোৰা দৰা কইনাৰ সামাজিক বিবাহ। বিবাহ অনুষ্ঠিত হ'ল বৈদিক পৰম্পৰা, বিধিপাঠ, আদিবাসী সম্প্ৰদায়ৰ মাৰোৱা ব্যৱস্থা, মিচিং সম্প্ৰদায়ৰ শলিতা জ্বলোৱা ব্যৱস্থা, সোণোৱাল কছাৰী বা অন্যান্য জনগোষ্ঠীসকলৰ ভকতীয়া ব্যৱস্থা, এই আটাইকেইটা ব্যৱস্থাৰে অনুষ্ঠিত হ'ল বিবাহ। 273 গৰাকী ইয়াতে বিবাহ সম্পন্ন হৈছে আৰু যিটো জনগোষ্ঠীয় হিন্দু ধৰ্মৰ পৰম্পৰা সেই অনুসৰি ইয়াতে বিয়া হৈছে, মাৰোৱা হৈছে আদিবাসী দৰে বিবাহ অনুষ্ঠান চলি পেলাই বিবাহ এই প্ৰক্ৰিয়াটো হৈছে। আৰু যিটো বৈদিক ব্যৱস্থা হোমযজ্ঞ কৰি পেলাই বিবাহ কৰে আছে আৰু একেদৰে আৰু কিছুমানে বিধি পাঠ কৰে তাৰো হৈছে। সোণোৱাল কছাৰী জনগোষ্ঠীৰ লগতে অন্যান্য কিছু গোষ্ঠীয়ে ভকতৰ আশীৰ্বাদ লৈ পেলাই বিবাহ সম্পন্ন কৰে। ভকতীয়া বিবাহ এক উদুলি মুদুলি পৰিৱেশ সৃষ্টি হ'ল গজাই মনাই ক্ষেত্ৰত অনুষ্ঠিত এই সামাজিক বিবাহ অনুষ্ঠানত। বিভিন্ন সময়ত অসামাজিক ব্যৱস্থাৰে বিবাহ পাশত আবদ্ধ হোৱা সেইসকল দৰা কইনাই আজি সামাজিক স্বীকৃতি পালে। নিজৰ নিজৰ ধৰ্মীয় পৰম্পৰাৰে বিবাহত বহাৰ এক সুযোগ লাভ কৰিলে আৰু বিশেষভাৱে এই সুযোগ দিলে লখিমপুৰ জিলা বিবাহ সংস্কাৰ সমিতি আৰু উত্তৰাখণ্ডৰ হেন্স ফাউণ্ডেশ্যনে। বিবাহৰ বাবে প্ৰয়োজনীয় প্ৰতিটো সামগ্ৰীও যোগান ধৰিলে লখিমপুৰ জিলা বিবাহ সংস্কাৰ সমিতি আৰু হেন্স ফাউণ্ডেশ্যন।